ফেচবুকতো তল পৰিল অসমীয়াৰ আন্দোলন ভয় কৰি থকাটোৱে হ'ল লাহে লাহে অকলশৰীয়া হ'ল জুবিন দা ছ'চিয়েল মিডিয়াতো জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰা লোকৰ সংখ্যা কমিল সমান্তৰালভাৱে জুবিন ক্ষেত্ৰতো নোহোৱা হ'ল জনসমাগম কেইদিনমান আগলৈ প্ৰতিদিনে কমেও 50,000 লোকে জুবিন ক্ষেত্ৰ দৰ্শন কৰিছিল পুৱাৰ পৰা গধূলিলৈ অনুৰাগীয়ে আৱৰি ৰাখিছিল জুবিন দাক কিন্তু লাহে লাহে অসমীয়াৰ উদ্যম নোহোৱা হৈ পৰিল যদি এনেকৈয়ে ভিৰ কমে তেন্তে অহা ছমাহৰ ভিতৰত জুবিন ক্ষেত্ৰত নোহোৱা হ'ব জনপ্ৰাণী সদায় মানুহৰ মাজতে থাকি ভাল পোৱা জুবিনদাৰ সমাধি ক্ষেত্ৰত 10 দিনৰ আগলৈ আছিল ভিৰ তেওঁৰ সমাধি ক্ষেত্ৰৰ সন্মুখত হোৱা জনসমাগমৰ বাবে সোণাপুৰৰ পথছোৱাত ট্ৰাফিক জামৰ সৃষ্টি হৈছিল সমাধিৰ সন্মুখত ৰখাই দিয়া হৈছিল বাছ অজস্ৰ লোকে বাছৰ পৰা জুবিন গাৰ্গৰ সমাধিক উদ্দেশ্যি সেৱা কৰিছিল আনকি পুৱাও জুবিন ক্ষেত্ৰত আছিল দৰ্শনাৰ্থী অগণন লোকে জুবিন ক্ষেত্ৰত স্বেচ্ছাই কাম কৰিছিল তেওঁলোকে ঝাৰু লৈ পৰিষ্কাৰ কৰিছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আশ্চৰ্যকৰভাৱে যোৱা 10 দিনৰ পৰা অসমীয়াৰ প্ৰাণৰ দেৱতাৰ স্থায়ী ঘৰখনত ভিৰ কমি গ'ল বিগত 5 দিনৰ পৰা তাত একেবাৰে নোহোৱা হ'ল মানুহ এই সপ্তাহটোৰ ভিতৰত জুবিন ক্ষেত্ৰত সৰ্বাধিক 5,000 লোকৰ প্ৰৱেশ ঘটিছে তেওঁলোকে গুৱাহাটীলৈ যোৱাৰ পথতে দৰ্শন কৰিছে জুবিন ক্ষেত্ৰ কিন্তু কিছুদিন আগৰ পৰিস্থিতিলৈ চাই জুবিন ক্ষেত্ৰ এতিয়াই নিজম পৰিব বুলি আমি ভবা নাছিলো অন্তত অহা ছমাহলৈ জুবিন ক্ষেত্ৰ দৰ্শনাৰ্থীৰে গিজগিজাই থাকিব বুলি ভাবিছিল অনুৰাগীসকলে একেদৰে ছ'চিয়েল মিডিয়াতো জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত চলি থকা অভিযানৰ প্ৰায় অন্ত পৰিছে তেওঁৰ বিয়োগ ৰহস্যাবৃত হৈ পৰাৰ সময়ত অসমৰ 30 লক্ষাধিক লোকে এদিনতে ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছিল বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ এটা আহ্বানতে 2 লক্ষাধিক লোকে দাবী কৰিছিল জুবিন গাৰ্গৰ বাবে ন্যায় কিন্তু সময়ৰ লগে লগে সেই উদ্যম নোহোৱা হৈ পৰিল কেইবাজনো লোকক চৰকাৰে জেললৈ প্ৰেৰণ কৰাৰ পিছত অসমৰ অনুৰাগী চেঁচা হৈ পৰিল সম্প্ৰতি প্ৰায় 62 লাখতে সীমাবদ্ধ হৈ পৰিল জাষ্টিছ ফৰ জুবিন গাৰ্গ কেম্পেইন কিছুদিন আগলৈ কিন্তু কমেও 14 লাখ মানুহে জুবিন গাৰ্গৰ বাবে সদায় ফেচবুকত ন্যায় দাবী কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল কিন্তু লাহে লাহে তেওঁলোকো হতাশ হৈ পৰিল ন্যায়ৰ বাবে চলি থকা কুচকাৱাজ দেখিয়েই অসমীয়া অনুৰাগীৰ নোহোৱা হ'ল উদ্যম সেইদৰে ৰৈ ৰৈ বিনালেৰ শ্ব'টো নোহোৱা হৈছে দৰ্শক গুৱাহাটীৰ কেইবাটাও চিনেমা হলত পৰ্যাপ্ত দৰ্শক নোহোৱাৰ বাবে ৰৈ ৰৈ বিনালেৰ নিশাৰ শ্ব' বন্ধ কৰি দিয়া হৈছে এমাহৰ পূৰ্বে চিনেমাখন ৰিলিজ কৰাৰ সময়ত পুৱা 4 বজাতে হলৰ সন্মুখত দৰ্শকৰ ভিৰ হৈছিল কিন্তু এমাহৰ ভিতৰতে অসমীয়াৰ আৱেগত চেঁচা পানী পৰিল গতিকে হলত বন্ধ কৰা হ'ল ৰৈ ৰৈ বিনালে